ধ্ৰুৱজ্যোতি কলিতা ডাঙৰীয়া, আপুনি মঙলদৈ বৰপুখুৰীৰ বিষয়ে জানিব খুজিছে। আপুনি আজি যিখন মঙলদৈ চহৰত আহিছে, সেইখন মঙলদৈ চহৰ ব্ৰিটিছসকল অহাৰ আগতে এইখন এখন গাঁও আছিলে, বড়ো অধ্যুষিত গাঁও, চুঙাপাৰা নাম। আজি মই যিখন ঠাইত আছোঁ, য'ত আপোনাৰ উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, তেওঁলোকৰ বাসস্থান, আৰক্ষী থানা আৰু মোৰ গৃহটো, এইখিনি আছিলে বড়ো মানুহৰ অধ্যুষিত ঠাই, নাম আছিল চুঙাপাৰা। সেই সময়ত ইয়াৰ পৰা নাতি দূৰৰ প্ৰায় 3 কিলোমিটাৰ উত্তৰ পশ্চিমে হাউলি মহন্তপুৰত আছিল দৰঙী ৰজাৰ ৰাজধানী। তাই এখন প্ৰতিষ্ঠা কৰিছিল দৰঙৰ প্ৰথম ৰজা বীৰ চিলাৰায়ৰ নাতি বদিনাৰায়ণ ওৰফে ধৰ্মৰায়ণ। সেই সময়ত তেখেতে অকল লোকৰ কাৰণে আজি যিটো আপুনি মঙলদৈ চহৰৰ মাজমজিয়াত পাইছে বৰপুখুৰী বুলি, সেইটো তেখেতে সৰুকৈ আজিৰ দিনত সাধাৰণতে আপুনি জানে যে আগেয়ে যি মানৱ সভ্যতা সদায় পানীৰ ওচৰত গঢ়ি উঠিছিলে, নৈ কেন্দ্ৰ কৰি। সেইধৰণে মঙলদৈ চহৰৰ যদিও নদী পানী খাইছিল, তেখেতসকলে বহু সময়ত প্ৰদূষিত পানী খাব লগা হয়, বিশেষকৈ বাৰিষা কালত খৰালি অভাৱ হয়। ওচৰতে থকা দৰঙী ৰজাই ইয়াত এটা সৰু পুখুৰী সদৃশ, আজিকালি খাল বুলি ক'ব পৰা যায়, এটা খান্দিছিল, আজি যিটো বৰপুখুৰীৰ স্থান। তাৰপিছত যেতিয়া ব্ৰিটিছসকল আহিল, ইয়াত দৰং জিলাৰ সদৰ পাতিলে মঙলদৈত 1831 চনত, তেতিয়া তেখেতসকলৰ অসুবিধাৰ কাৰণে এই পুখুৰীটো কিছু ডাঙৰ কৰিলে আৰু তাৰ পৰা তেখেতসকলে লাহে লাহে মঙলদৈ এই চুঙাপাৰা লাহে লাহে তেখেতসকলৰ নিজৰ সদৰ ঠাই কৰিব ল'লে। আৰু কালক্ৰমত দৰং জিলাৰ সদৰখন উঠি গৈ বিশ্বনাথ চাৰিআলি প্ৰথমে, তাৰপিছত তেজপুৰত অৱস্থিত হ'ল, এইখন মহকুমা সদৰ হৈ থাকিলে। আৰু ব্ৰিটিছসকলে ইয়াত থাকিব ল'লে শাসক হিচাপে, আৰু প্ৰজাসকল লাহে লাহে, যিহেতু জনজাতিৰ লোকসকল লাহে লাহে জংঘলৰ ফালে গুচি যায়, মানুহৰ সমাগম ইমান ভাল নাপায়, গতিকে লাহে লাহে ইয়াত তেখেতসকলৰ কৰ্মচাৰী, আজি মই য'ত আছোঁ এইখিনি বঙালী লোকসকলক পশ্চিমৰ পৰা আনি তেখেতসকলক চৰকাৰী কাগজত লগালে, আৰু বাকী অসমৰ কিছু কিছু সম্ভ্ৰান্ত লোক আহি থাকিবলৈ ইয়াত চহৰ অভিমুখে গতি কৰিলে। আৰু সেই খাল সদৃশ পুখুৰীটো ঠিক ঠাক কৰি ৰাইজৰ পানীৰ ব্যৱস্থা, জলৰ ব্যৱস্থা কৰিলে। কিন্তু যেতিয়া 1894 চনত অথৰুঘাটত কৃষক বিদ্ৰোহ হ'ল, তেতিয়া বহু লোক তাক হতাহত হ'ল আৰু কিছুমানক বন্দী কৰি আনি মঙলদৈ চহৰৰ তাতে ৰাখিলে। আৰু সেই কাৰাগাৰত ৰখা লোকসকলক, যাক কয়দী বুলি কয়, তেখেতসকলে হতুৱাই এই পুখুৰীটো আকৌ পুনৰ কিছু বৰ্ধন কৰিলে। তেনেকৈ পৰ্যায়ক্ৰমে ব্ৰিটিছৰ দিনতে পুখুৰীটো ডাঙৰ হ'বলৈ ধৰিলে, আৰু আজি যিটো পুখুৰী দেখিছে, তাক আক্ৰমণ কৰা হৈছে, সেই পুখুৰীটো তেখেতসকলে সজাই পৰাই লৈ খাবৰ কাৰণে, পানী টোপাৰ কাৰণে ব্যৱস্থা কৰি দিলে আৰু কিছু চিৰি বনাই দিলে। 1934 চনত যেতিয়া প্ৰথম মঙলদৈ টাউন কমিটি বনালে, তেতিয়া তেখেতসকলে দুইফালে সুন্দৰকৈ এই পকী চিৰি বনাই দিলে, যাতে তলৰ পৰা পানী আনিব পাৰে, আৰু কিছুমান পানী ভাৰীয়ে তাৰ পানী লৈ ঠেলাত ভৰাই, কিছুমানে কান্ধত লৈ ঘৰে ঘৰে, আৰু তেতিয়া যদি ক'ৰবাত হোটেল বা আৰম্ভ হৈছে, তাত তেওঁলোকে যোগ দিব আৰম্ভ কৰিলে, আৰু কিছু সংখ্যক লোকে তাৰ পৰা লৈ গৈ পানী খাব ধৰিলে। একমাত্ৰ মানুহৰ জল পিপাসাৰ কাৰণে পানী লৈ গৈছিলে তাৰ পৰা। কিন্তু স্বাধীনতাৰ পিছত বহুদিনলৈকে এনেকুৱাকৈ আছিলে নদী পুখুৰীখন। চাৰিওফালে পাৰ আছিলে, চম্পা ফুলৰ ধুনীয়া ধুনীয়া গছ আছিলে, নাৰিকলৰ গছ আছিলে, সুশোভিত আছিলে, চাৰিওফালে সম্পূৰ্ণ বেদখলমুক্ত আছিল, তাত কোনো দখল কৰা নাছিল। আজি আপুনি নিজে আহি দেখিছে এইটো অৱস্থা কি, তাত কি নাই। এসময়ত তাত শৌচাগাৰ পৰ্যন্ত বনাবলৈ উদ্যত হৈছে। সুবিবেচক কিছুমান লোকে প্ৰতিবাদ কৰি তাক বন্ধ কৰিলে যদিও, তাত আজি আপুনি গ'লে দেখিব তাত কি নাই। ইমানবিলাক ঠাই থাকোঁতে, মৰা নদীও থাকোঁতে, মৰা নদীৰ পাৰ থাকোঁতে, এই পুখুৰীটোৰ পশ্চিম দিশটো পুতি তাত গাড়ীৰ পাৰ্কিং কৰিলে। এই পৃথিৱীত আপুনি ক'ত দেখিব ঐতিহাসিক বস্তুৰ ওপৰত আজি আক্ৰমণ কৰিছে? আন নালাগে আপুনি অসমত চাওক, শিৱসাগৰক আক্ৰমণ কৰিছেনে? জয়সাগৰক আক্ৰমণ কৰিছেনে? দীঘলী পুখুৰীক আক্ৰমণ কৰিছেনে? তিনিচুকীয়া তিনকণীয়া পুখুৰীক আক্ৰমণ কৰিছেনে? নাই কৰা। কিন্তু মঙলদৈ এফালৰ পৰা পুখুৰী পুতিব ধৰিলে। আজি আপোনাক মঙলদৈৰ মাজৰ বৰপুখুৰী পুতি তাত কাৰ পাৰ্কিং কৰাৰ কথা যুক্তি দৰ্শাইছে যে তাত কাৰ পাৰ্কিং ৰাখিব, নহ'লে ৰাখিব নাই। আজি তাত কেইখন কাৰ ধৰিছে? 100খন নধৰে। গোটেই মঙলদৈ টাউন আপুনি 10 বজাৰ পিছত চাব, গোটেই ৰাস্তাবোৰ হাজাৰ হাজাৰ গাড়ীৰে তাত ভৰি পৰিছে। এই 100খন ৰাখিব নোৱাৰিলে হয়। তাত ওচৰতে আপোনাৰ চাপৰিখন আছে, তাত এটুকুৰা ঠাই উলিয়াব নোৱাৰিলে হয়নে? আপুনি জানেনে, ইউৰোপৰ এখন সুসভ্য দেশত একোটা বতৰত ইফালৰ পৰা সিফাললৈ ৰাস্তাটো পাৰ হৈ হাজাৰ হাজাৰ
ভেকুলী যায় পাৰ হৈ আৰু গাড়ীবোৰ চলি থাকিলে ভেকুলীবোৰ মৰিব পাৰে বুলি তাত কিলোমিটাৰৰ পিছত কিলোমিটাৰ ফ্লাইঅভাৰ বনাই দিছে অকল ভেকুলী ৰখিবৰ কাৰণে ইউৰোপৰ এটা পুৰণি গছ ৰাখিবৰ কাৰণে যিমান বৃহৎ ৰাস্তাই নহওক আনফাললৈ লৈ যায় এনেকুৱা বহু কাহিনী আছে আজি আপুনি মংগলদৈ টেঙাবাৰীত এটা পুখুৰী আছে তাক পুতি পেলাইছে আপুনি চাওক আজি মংগলদৈ চহৰ আপুনি 10 বজাৰ পিছত যদি যায় কাৰ্যালয় থকা দিনত অসংখ্য মানুহ বিশৃংখল হৈ পৰি যায় টাংখনত তাৰ মাজত যদি জলাশয় এটা থাকে সুশোভিত পাৰ থাকে তাত মানুহে উশাহ ল'বলৈ তাৰ পাৰলৈ আহিলে হয় গতিকে অতি বেদনাৰে অতি দুখেৰে এইখিনি কথা আপোনাক মই ব্যক্ত কৰিব লগা হ'ল বৰপুখুৰীৰ এই প্ৰাকৃতিকভাৱে ছুইজাৰলেণ্ড দেশখন অতি উন্নত সঁচাকৈ ময়ো গৈছিলোঁ ছুইজাৰলেণ্ডত তাত ঘৰবিলাকৰ বা কাৰ্যালয়বিলাকৰ চৌহদ্দায় এই প্ৰাকৃতিকভাৱে সুশোভিত বিৰাট বিৰাট মুকলি ঠাই টিলাৰ দৰে পাহাৰৰ দৰে গছ গছনি সেউজীয়া অত্যন্ত মনোমোহা কিন্তু আপুনি যদি এবাৰ অন্তৰ্দৃষ্টিৰে চাই চকু মেলি অসমখন যদি আপুনি সেই দিশত নিবলৈ ভাবে ছুইজাৰলেণ্ডতকৈ অসম কোনো গুণেও কম নহয় অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য আছিল তাক আমিবোৰে ধ্বংস কৰিছোঁ অসমত অজস্ৰ আছে আপুনি বড়োলেণ্ডকে লৈ পেলাই কাজিৰঙা আপুনি কাৰ্বি আলং লৈ গাৰো পাহাৰ লৈ আৰু আমাৰ মাজত যিবিলাক জলাশয় আছে সেই জলাশয় যদি মুক্ত কৰি ৰাখিলে হয় ই কি এক অসুবিধা মই আৰু এবছৰ পিছত 4 বছৰত ভৰি দিম মোৰ যিমান মই যথেষ্ট সংগ্ৰাম কৰিছোঁ মই এজন চিকিৎসক মই কোনোদিন চাকৰি কৰা নাই মই মানুহৰ মাজলৈ ভিতৰুৱা অঞ্চললৈ গৈছিলোঁ তাৰপিছত যেতিয়া ওলাই আহিলোঁ মই গোটেই ভাৰতবৰ্ষখন ঘূৰিলোঁ তাৰপিছত মই দেশ বিদেশত কেইবাখন দেশলৈ গ'লোঁ কিন্তু মই দেখিছোঁ মানুহৰ সেই উৎসাহখিনি অসমীয়া হয়তো আমাৰ জলবায়ুৱে আমাক অভিশাপ দিছে সেইকাৰণে আমি অকণমান সৰুপা হৈ থাকোঁ নেকি নাজানো নতুন পুৰুষে নতুন চিন্তা কৰিবৰ হ'ল যদি এই অসমীয়া মানুহখিনি সজাগ হয় যদি এটা পৰিকল্পিতভাৱে আগবাঢ়িব পাৰে আৰু আটাইতকৈ আত্মবিশ্লেষণ কৰিব পাৰে মানুহৰ দৃষ্টিৰে যদি চাব পাৰে তেতিয়া অসম নদন বদন যে হ'ব সেই কথা আমাৰ জ্যোতিপ্ৰসাদে কোৱা বেজবৰুৱাই কোৱা শংকৰ মাধৱে কোৱা দৰে আমি আগবাঢ়ি আমি হ'বই পাৰে